গুটখা এই বস্তুটো খোৱাৰ ফলত বহু লোক মৃত্যুৰ মুখত পৰিছে। তথাপিও কিন্তু মানুহে গুটখা খাবলৈ বন্ধ কৰা নাই। আমাৰ দেশত গুটখা ইমান প্ৰচলিত যে বহুতো বলিউডৰ অভিনেতা আৰু আন্তৰ্জাতিক পৰ্যায়ৰ খেলুৱৈও এই গুটখাক প্ৰমোট কৰি থকা আমি দেখা পাওঁ। যদিও চৰকাৰে গুটখাৰ লোকপ্ৰিয়তা কমাবলৈ গুটখা কোম্পানীবোৰৰ ওপৰত বহুতো কৰ আৰোপ কৰিছে, তথাপিও কিন্তু ইয়াৰ লোকপ্ৰিয়তা কমাব পৰা নাই। গুটখা কেনেদৰে বন্ধ কৰিব পৰা যায় বাৰু? যদি আপোনালোকৰ কিবা আইডিয়া আছে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওকচোন। আজি আমি এই ভিডিঅ'টোত গুটখা কেনেকৈ বনোৱা হয় আৰু এসময়ত গৈ ই কেনেকৈ মানুহৰ এডিকশ্যন হৈ যায় ইয়াৰ বিষয়ে আলোচনা কৰিম। গুটখা বনাবলৈ প্ৰথমতে চুফাৰি লোৱা হয়। এই চুফাৰিক কাৰ্চিনোজেন্স নামৰ এটা কেমিকেলত বইল কৰা হয়। এই কেমিকেলটো ইউজ কৰাৰ কাৰণ কি বাৰু? যেতিয়া গুটখা চুবোৱা হয় তেতিয়া এই কেমিকেলটোৰ কাৰণেই মুখখন ৰঙা হয়। ইয়াৰ পিছত এই চুফাৰিবোৰ সৰু সৰুকৈ কাটি ইয়াৰ লগত চিচাৰ গুড়া মিক্স কৰি দিয়া হয় আৰু ইয়াৰ পিছত এই মিশ্ৰণখিনিত চূণৰ পাউডাৰৰ লগত মিলোৱা হয় আৰু তাৰ পিছত পেকেজিং কৰি মাৰ্কেটত উলিয়াই দিয়া হয়। এইটো প্ৰচেছ হ'ল পান মছলাৰ, কিন্তু ইয়াৰ লগত ধপাত জাতীয় এবিধ জৰ্দা মিলোৱা হয়। আচল খেলখন আৰম্ভ হয় ইয়াৰ পিছতহে। অকল মাত্ৰ পান মছলাটো খালে ই তেনেকৈ এডিকশ্যন হৈ নাযায় যেনেকৈ ধপাতটোৰ লগত মিলাই খালে হয়। এই পান মছলা বনোৱাৰ প্ৰচেছটোত যে কৈছিলো ইয়াৰ লগত চিচাৰ গুড়া মিলোৱা হয় বুলি, আপোনালোকে চাগে ভাবি আচৰিত হৈছিল যে ইয়াৰ লগত আকৌ চিচাৰ গুড়া কিয় মিলোৱা হয়। চিচাৰ গুড়াটোত থকা টুকুৰাবোৰ ইমান সৰু সৰু যে ই হাতেৰে চুলেতো একো নহয়, কিন্তু মুখৰ ভিতৰ ভাগ চেনচিটিভ হোৱাৰ কাৰণে এই অতি সৰু সৰু টুকুৰাবোৰে মুখৰ ভিতৰ একদম সৰু সৰুকৈ কাটি দিয়ে আৰু এই কাটাৰ ঠাইখিনিত যেতিয়া চূণৰ গুড়া আৰু ধপাতখিনিৰ স্পৰ্শ হয় তেতিয়া মানুহৰ নিচা বেছিকৈ লাগে। গুটখা অকল আমাৰ ভাৰততেই নহয়, পাকিস্তান, নেপাল আৰু উত্তৰ আমেৰিকাৰ দৰে দেশতো খোৱা হয়। গুটখা খোৱাৰ ফলত মুখ, ডিঙি, খাদ্যনলী, পাচননলী আদিত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে আৰু ইয়াৰ লগতে হাই প্ৰেছাৰ, ডায়েবেটিছ, ভোগীনতা আদিৰ দৰে বেমাৰো হ'ব পাৰে। 2015 চনৰ এটা ৰিপৰ্ট অনুসৰি গুটখা বিশ্বজুৰি চতুৰ্থ সৰ্বাধিক ইউজ কৰা নিচাযুক্ত সামগ্ৰী আছিল। গুটখা খোৱা মানুহৰ ভিতৰত মাত্ৰ 10% মানুহে ইয়াক সম্পূৰ্ণৰূপে এৰিব পাৰে। That's it for today. যদি এই ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিলো। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।